দণ্ড দিয়া তোমার হাতে মৃত্যু মোর শ্রেষ্ঠ উপহার। অর্থাৎ তুমি রজা, মই তোমার আশ্রিত প্ৰজা। নহয় ভাই, তই মোৰ জীৱন সম্বল তোক ত্যাগ কৰিব নোৱাৰো ভাই। তাৰ পৰিৱৰ্তে মোৰে জীৱন কৰিম সমাপন। দাদা দাদা, প্ৰতিজ্ঞা পালন ক্ষত্ৰিয়ৰ ব্ৰত। ময়োতো ক্ষত্ৰিয়, ৰঘুবংশী দশৰথ তনয়। জিলক্ষ্মণে পিতৃব্ৰত পালন কৰি 14 বছৰ অনাহাৰ অনিদ্ৰাৰে কটাইছিলো দুৰ্ঘোৰ অৰণ্যৰ মাজে। হাজাৰ বিপদকো নেওচি ঢাল ৰূপে থিয় হলো ৰাঘৱৰ সন্মুখত। উৰ্মিলাৰ সুখ দুখ কৰি আওকাণ জীৱন নিৰ্বাহ কৰিছো কেৱল ৰামৰ বাবে। স্তব্ধ হ ভাই। ভাই কাষলৈ আহ। এবাৰ লওঁটোক বুকুত খাবতি। বৰ্জিতজনক আলিংগন নালাগে। লক্ষ্মণ নালাগে দাদা, পাব তুমি মোক বুকুত সাবতি। তাৰ পৰিৱৰ্তে দাদা স্নেহ মায়া আছে যত মানে মৰমৰ বান্ধোন ত্যাগ কৰা লক্ষ্মণৰ আগে স্নেহৰ যুগসূত্ৰ দাদা দিয়া দলিয়াই। ভাই লক্ষ্মণ, তোৰ অবিহনে অপূৰ্ণই ৰামৰ জীৱন। দাদা ভাই মনত পেলাচোন পঞ্চতী বনৰ কথা। মনত পেলাচোন লংকাৰ সেই মহাৰণৰ কথা। নহলি হেতেন যদি ৰাঘৱৰ সহায় মেঘনাথ মহাবীৰ সংহাৰ কৰি পূজাৰ গৃহে ৰাৱণৰ শক্তিশাল বুকুত বান্ধি বীৰ যোদ্ধা ভাতৃত্বই দিলি পৰিচয়। ইমানতো ভাই আচলৰ ধনটোক কিবাদৰে মই তোক দিম দলিয়াই। দাদা দাদা কি হল দাদা, মন হৈ ৰলা তুমি? দাদা লক্ষ্মণ, কিবা হেতু দেখো তব বিখাৰিত বদন। কি হৈছে তোমালোকৰ? কিবা হেতু তোমালোকে এনে ৰূপ কৰিছা ধাৰণ। ভাইখন দাদা লক্ষ্মণৰ অবিহনে ৰামৰ যেনো কিবা অস্তিত্ব আছে? দাদা, লক্ষ্মণৰ অবিহনে তোমাৰ অস্তিত্ব। দাদা তুমি কায়া, বলসংগী লক্ষ্মণ তোমাৰ ছায়া। ৰাম লক্ষ্মণ এটি দেহ এটি প্ৰাণ। সেই লক্ষ্মণকে বিসৰ্জন দিব লাগে আজি ৰঘুপতি ৰামে। কি কুক্ষণত সেই ব্ৰাহ্মণক দিছিল প্ৰতিশ্ৰুতি, আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে বিসৰ্জন দিব লাগে আজি প্ৰাণৰ লক্ষ্মণক। আৰু ই মোৰ ব্ৰহ্মতালু দংশন কৰি ঘোৰ অমানিশা নমাই আনিলে ৰামৰ জীৱনত। মৃত্যুদণ্ডনে ভাই বৰ্জন। ভাই লক্ষ্মণ, বিধিৰ বিধান মানি এটাৰ পাছত এটা পৰীক্ষাত অৱতীৰ্ণ হৈ হেৰুৱালো জীৱনৰ
সৰ্বোচ্চ সুখ অনুতাপৰ বকনিত জীৱনৰ সৰ্বোচ্চ সুখ বিসৰ্জন দি তোৰেই বাবেইতো ভাই কটাইছো জীৱন। এতিয়া তই সুধিছ ভাই দিব লাগে আজি তোক বিসৰ্জন। কোৱা দাদা, মৃত্যু দণ্ডনে লক্ষ্মণ বচ্চন। নাই দাদা। ভাই কাষলৈ ভাই। যা ভাই, কেপা পলুৱাই লওঁ তোক বুকুত সাৱটি। যা ভাই, ভাই চোৱা দাদা। কাষলৈ ভাই। কেপা পলুৱাই লওঁ তোক, কেপা পলুৱাই লওঁ তোক বুকুত প্ৰাণৰ প্ৰিয় মোৰ বুকুৰ মানিক, কিবাদৰে মই তোক দিম বিসৰ্জন। নাই, ভুঞ্জিব লাগে যদি নৰক যন্ত্ৰণা, দিয়ে যদি অভিশাপ মোক উপৰি পুৰুষে দাদা দিয়। তথাপিতো লক্ষ্মণ বৰ্জন মোৰ বাবে অসম্ভৱ, অসম্ভৱ, অসম্ভৱ। কোৱা দাদা, বাক চাতুৰ্যতা কৰি পৰিহাৰ স্পষ্টভাৱে কোৱা দাদা, মৃত্যু দণ্ডনে লক্ষ্মণ বচ্চন ৰামৰ আদেশ। কোৱা দাদা, মৃত্যু দণ্ডনে লক্ষ্মণ বচ্চন ৰামৰ আদেশ। কোৱা দাদা, মৃত্যু দণ্ডনে লক্ষ্মণ বচ্চন ৰামৰ আদেশ। লক্ষ্মণ, কোৱা দাদা, লক্ষ্মণ, কোৱা দাদা, লক্ষ্মণ দাদা, জীৱনৰ শেষ মুহূৰ্তত পুত্ৰৰূপে বিদায় দিয়া মোক তোমাৰ অবিহনে দাদা অন্ধকাৰে লক্ষ্মণৰ জীৱন। তোমাৰ অবিহনে দাদা এই প্ৰাণ মই দিম বিসৰ্জন। আৰু তেতিয়া তুমি চিঞৰি চিঞৰি কবা দাদা, ৰাঘৱৰ সন্মানৰ ৰক্ষাৰ্থে লক্ষ্মণে নিজ প্ৰাণ দিলে বলিদান। বিদায় দিয়া দাদা, বিদায় দিয়া। জীৱনৰ শেষ মুহূৰ্তত লক্ষ্মণৰ সৰ্বদুখ কৰিবা মাৰ্জনা। বিদায় দিয়া দাদা মোক ধৰো চৰণত নিবেদিলো ক্ষমা কৰা মোক হে হৰি নাৰায়ণ তোমাৰ
না বুঝে কোনো জন বুঝে কোনো বুঝে কোনো জন বুঝে লক্ষ্মণ লক্ষ্মণ এয়া তুমি কি কৰিলা দাদা কিয় তুমি লক্ষ্মণক কৰিলা বৰ্জন প্ৰথমতে জানকী মাতৃ তাৰ পাছত লক্ষ্মণ দাদা তুমি দাদা নিশ্চয় তুমি দাদা নিষ্ঠুৰ কিয় কিয় দাদা কিয় কিয় তুমি অতি নিষ্ঠুৰতাৰ দিলা পৰিচয় অভিশাপ্তে ভৰত দাদা অভিশাপ্তি ভস্ম কৰক তোক ন দাদা ৰামৰ জীয় অভিশাপৰ যোগ্য আজি ৰঘুপতি শ্ৰীৰামচন্দ্ৰ মই কি তহঁতক স্নেহ নকৰো মই কি ইমান নিষ্ঠুৰ ভাইকত তহঁতৰ বাবেইতো ৰামে কৰি আছে জীৱন নিৰ্বাহ ভাইকত নাই আৰু মোৰ সহ্য নহয় জ্যোতিষ্ময় অযোধ্যাৰ বুকুত ঘোৰ মানি খাই থিতাপি দিছে জ্বলাই দে দাদা ঘৰত দাদা জ্বলাই দে নাই দাদা পুৰি চাই কৰি দে অযোধ্যাৰ সকলো ৰাজনীতি সকলো ধৰ্ম নীতি আৰু সেই অগ্নিয়ে দহি পুৰি অযোধ্যাত নতুন দিগন্তৰ কৰিব সূচনা দহি পুৰি অযোধ্যাত নতুন দিগন্তৰ কৰিব সূচনা দহি পুৰি অযোধ্যাত নতুন দিগন্তৰ কৰিব সূচনা দাদা 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 যৌৱনতে মৰহিব খোজা উৰ্মিলাৰ জীৱন পুষ্প পাহি এটি দুটি পাহি মেলি হ'ল জাতিস্কৃত দুখৰ পাছত সুখ আহে নিয়ম জগতৰ সেইবাবে মোৰ জীৱনৰ দুখৰ বন্তি গছি নুমাই প্ৰজ্বলিত হৈছে আজি সুখৰ প্ৰদীপ উৰ্মিলা স্বামী মোৰ প্ৰণিপাত কৰিব গ্ৰহণ আশীৰ্বাদ কৰিব আপোনাৰ সেৱা যেন চিৰদিন কৰিবলৈ পাওঁ নালাগে উৰ্মি আজি মোক সেৱা কৰাৰ
কোনো প্ৰয়োজন নাই। স্বামী আজি তুমি মোক অভিশাপ দিয়া উৰ্মি। স্বামী হাত দি ভস্ম কৰা তোমাৰ জ্বলন্ত খোবৰ। স্বামী সেইবোৰ আপুনি কি কৈছে? নাই মোৰ কোনো ক্ষোভ আপোনাৰ প্ৰতি আৰু আৰু আপোনাৰ এই অস্থিৰতাৰ কাৰণ প্ৰকাশ কৰক পত্নীৰ আগত। সাধ্যানুসাৰে সমস্যাৰ মই কৰিম সমাধান। বাৰু প্ৰিয়ে, স্বামী এটি কথা কোৱাচোন স্পষ্টভাৱে মোক। স্বামী তোমাক যদি এৰি যাওঁ চিৰকাললৈ, তুমি বাৰু তেতিয়া কি কৰিবা? স্বামী তেনে কথা নানিব মনত। পুনৰবাৰ আপোনাৰ সংগ ত্যাগ কৰাটো মোৰ বাবে কল্পনাতীত। আৰু এনে কোনো শক্তি নাই ত্ৰিজগতৰ মাজে যি শক্তিয়ে মোক কাঢ়ি নিব আপোনাৰ পৰা। আৰু আহে যদি তেনে দুৰ্ভাগ্য, মোৰ কপালত চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ মণ্ডলীক সাক্ষী কৰি আপোনাৰ চৰণ স্পৰ্শী মই কৰিলো প্ৰতিজ্ঞা। আপুনি নিজ হাতে মোচন কৰি মোৰ শিৰৰ সেন্দুৰ বিচ্ছেদ দিব লাগিব আপুনি স্নেহৰ উৰ্মিলাক। অন্যথা আপোনাৰ মোৰ বিচ্ছেদ নহয় সম্ভৱ। এয়া তুমি কি কৰিলা উৰ্মিলা? কিয় তুমি এনেদৰে অংগীকাৰ কৰি ঠেলি দিলা তুমি মোক জ্বলন্ত অগ্নি? স্বামী মই নিজ হাতে মুচিব লাগিব তোমাৰ সেন্দুৰ? কেনেকৈ সম্ভৱ? তাৰ মানে সঁচাকৈয়ে আপুনি মোক ত্যাগ কৰিব? স্বামী তোমাৰ অনুমান অসত্য নহয়। কিন্তু কিয়? কি অপৰাধ কৰিলো মই আপোনাৰ পাশে যাৰ বাবে বাৰে বাৰে তেজিব উৰ্মিলাক? কওক স্বামী কিয় আপুনি মোক কৰিব বৰ্জন? কওক কিয় আপুনি মোক কৰিব বৰ্জন? সেয়া উৰ্মিলাক কৰা বৰ্জন নহয় স্বামী। শ্ৰীৰামচন্দ্ৰই সত্য ৰাখি বিধি মতে আজি মোক কৰিলে বৰ্জন। শ্ৰীৰামচন্দ্ৰই আজি আপোনাক কৰিলে বৰ্জন? ঠিক ৰঘুমণি, ঠিক তোমাৰ ভাতৃস্নেহ। লক্ষ্মণ বৰ্জন কৰোতে ঘোষণা এবাৰলৈও কম্পনৰ সৃষ্টি নহলে তোমাৰ হৃদয়ত? এবাৰলৈও নপৰিল মনত ভাতৃস্নেহ আৰু ত্যাগৰ কথা? দাদাক দুখ দি বিদায় পৰত মনু কষ্ট নিদিবা তুমি লক্ষ্মণৰ প্ৰাণত। ঠিক কৈছে আপুনি। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ আদেশক বাধা দিয়াৰ শক্তি মোৰ নাই, কিন্তু নিজ প্ৰতিজ্ঞা ৰক্ষাৰটো মোৰ আছে অধিকাৰ। গতিকে মোৰ অংগীকাৰ মানি মচি দিয়ক মোৰ শিৰৰ সেন্দুৰ। স্বামী মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰক, এয়া তুমি কি কৈছা?
চাউৰমি পতি হৈ কেনেকৈ মৰছো মই তোমাৰ হীৰৰ সেন্দুৰ মই এনে কাৰ্য নোৱাৰো কৰিব এয়া যে ধৰ্মৰ বিৰোধ স্বামী আপুনি চিলিকি আছে মোৰ শিৰত সেন্দুৰ আকাৰে আপুনি যেতিয়া গুচি যাব সেই সংসাৰৰ পৰা মোৰ শিৰৰ সেন্দুৰৰ জানো কিবা মূল্য থাকিব নাই গতিকে স্বামী পলম নকৰি মচি দিয়ক মোৰ শিৰৰ সেন্দুৰ স্বামী মচি দিয়ক মোৰ শিৰৰ সেন্দুৰ মচি দিয়ক উৰ্মিলাৰ জীৱনৰ ৰঙীন সপোন স্থিৰ হোৱা উৰ্মিলা নহবা অস্থিৰা কিয় তুমি সাধাৰণ নাৰীৰ দৰে এনে বাক্য কৰিছ উচ্চাৰণ তোমাৰ এই ত্যাগৰ কথা চিৰস্মৰণীয় হব ভাৰত ভূমি গতিকে এনে বাক্য উচ্চাৰণ কৰাটো মহাপাপ উৰ্মিলা মহাপাপীও কি মই সেইবাবে উচ্চাৰণ কৰিলো এনে বাক্য যে তাৰ বাবে মোক ক্ষমা কৰক স্বামী মাত্ৰ আপুনি মোক পৰিত্যাগ নকৰিব স্বামী আপুনি মোক পৰিত্যাগ নকৰিব তুমি মোক ক্ষমা কৰা উৰ্মি স্বামী তুমি মোক ক্ষমা কৰা নহয় স্বামী এয়া যে তোমাৰ আৰু মোৰ এক মিলন নহয় স্বামী নহয় বিদায় মোক এৰি নাযাব বিদায় স্বামী মোক বিদায় দিয়া মোক বিদায় দিয়া স্বামী মোক বিদায় দিয়া স্বামী বিদায় উৰ্মি নহয় বিদায় নহয় বিদায় নহয় বিদায় নহয় বিদায় নহয় বিদায় দিয়া বিদায় দিয়া নহয় মোক বিদায় দিয়া বিদায় পালে ওয়ারে হেনু আলু স্বামী মূঢ় বিপাকে না যাবানা যাবা স্বামী মোক এৰি থৈয়া
কেনে ন্যায় ৰঘুমণি কিয় 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 তুমি মোৰ স্বামীক নিলা আঁতৰাই মোৰ কাষৰ পৰা কিয় কিয় এনে অন্যায় কৰিলা নিজ ভাতৃবধূৰ প্ৰতি ৰঘুমণি ৰঘুমণি তুমি তুমি তোমাৰ প্ৰাণাধিক লক্ষ্মণক ত্যাগি জীয়াই থাকিব পাৰা কিন্তু মইতো পত্নী লক্ষ্মণৰ মই কেনেকৈ জীয়াই থাকিম মই কেনেকৈ জীয়াই থাকিম তুমি তুমি আজি ইয়াৰ উত্তৰ দিব লাগিব ৰঘুমণি তুমি তুমি আজি ইয়াৰ উত্তৰ দিব লাগিব বকুতশীল বান্ধি ত্যাগ কৰি প্ৰাণৰ ভাজ্য উৰ্মিলা ত্যাগ কৰি দাদা শ্ৰীৰাম চন্দক কেনেকৈ জীয়াই থাকিম মই দাদা দাদা তুমি মোক কিয় বৰ্জন কৰিলা দাদা কিয় হাই লক্ষ্মণ দাদা বেজাৰ পৰিত্যাগ কৰ দাদা বেজাৰ পৰিত্যাগ কৰি এবাৰ মাত্ৰ দিব্য জ্ঞানে কৰাচোন স্মৰণ ভাবাচোন এবাৰ মাত্ৰ কোন তুমি আৰু কোন এবাৰ মাত্ৰ শুদ্ধ চিন্তা ভাবা দেখা পাবা অস্তিত্ব নিজৰ চোৱা ভাই নিয়তে কৰিছে অপেক্ষা তোমাৰ বাবে ৰৈ আছে দেৱগণ তোমাৰ স্বাগতৰ বাবে দাদা তোমার একটা শিরোধার্য ও দেখা দেখা সৰ্বজন ইটো লীলা শ্ৰীৰাম ৰামায়ণৰ কথা বিচক কিয় হৰি 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 ভাতৃৰ বাক্য পালি প্ৰাণকতে জিলাজি ৰাম ৰাম সৰ্বজনে বোল প্ৰাণ হৰি 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 আরে অনন্ত রূপ ধরি লক্ষ্মণ কুমার আরে বৈকুণ্ঠ
আরে রামায়ণ পদ ইটো অতি বিতু মন আরে রাম রাম মুনি ডাকা আমাজি গগন প্ৰভু দাসৰ সেৱা কৰিব গ্ৰহ কওক প্ৰভু কিবা হেতু মতালে দাস দাদা দাদা কি চিন্তা কৰিছা অকলে অকলে ভাইহঁত দাদা আৰু লংকাধিপতি প্ৰভু মায়ামোহৰ পৰিধি ভাঙি যাবলৈ স্থিৰ কৰিছো মই বৈকুণ্ঠ ধামলৈ প্ৰভু জন্ম মৃত্যু সকলোতে বিধিৰ অধীন গতিকে নিয়তিৰ আহ্বান আমি কৰিম স্বীকাৰ দাদা দাদা এনে নিষ্ঠুৰ বাক্য তুমি নকৰিবা উচ্চাৰণ তোমাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম দাদা আমি জীয়াই থাকিব নোৱাৰিম দাদা তুমি তোমার সিদ্ধান্ত সলনি করা দাদা তুমি আমাকে অনাথে নকরিবা দাদা নকরিবা নহয় ভাইহঁত আমি সকলোৱে সত্যক স্বীকাৰ কৰিবই লাগিব এতিয়া শুনা সকলোৱে দাদা কালিলৈ প্ৰত্যুষতে কোষৰ হাতত আমি ৰাজ্যভাৰ কৰিম অৰ্পণ আৰু তোমালোকৰ সকলো পুত্ৰৰ সহায়ত ৰাম ৰাজ্যত নতুন দিগন্তৰ কৰিব সূচনা সকলো আয়োজনৰ ভাৰ মই সঁপিলো তোমালোকক এতিয়া যোৱা সকলোতে নিষ্কৰ্তব্যত খোৱাও গ্ৰহৰ যোৱা ৰঘুমণি 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 প্ৰণাম মোৰ কৰিবা গ্ৰহণ আজি ন্যায় ভিক্ষামাকে উপস্থিত হৈছো মই তোমাৰ সন্মুখত মোক মোক ন্যায় দিয়া ৰঘুমণি মোক ন্যায় দিয়া জগতৰ পূজনীয় তুমি দয়াৰ সাগৰ তুমি শ্ৰেষ্ঠ মানৱ কিন্তু এয়া তোমাৰ কেনে বিচাৰ ভক্তি সীতাৰ তুমি কৰিলানে উচিত বিচাৰ বনবাস অগ্নি পৰীক্ষা আৰু কি বাকী থাকিল ৰঘুমণি আৰু কি বাকী থাকিল এতিয়া অতি নিৰ্মম ভাৱে
নিজ ভাতৃক বৰ্জন কৰি কেনে নিদৰ্শন তুমি কৰিলা প্ৰদৰ্শন যাৰ বেজাৰতে আজি মোৰ স্বামীয়ে নিজ প্ৰাণ দিলে বিসৰ্জন মোক উত্তৰ দিয়া ৰঘুমণি মোক উত্তৰ দিয়া নিজ ভাতৃবধূৰ সেই অকাল বৈধব্য যন্ত্ৰণা তুমি জানো স্থিৰ হৈ চাব পাৰিবা মোক উত্তৰ দিয়া ৰঘুমণি মোক উত্তৰ দিয়া ৰঘুকুলমণি মোক ক্ষমা কৰিব উৰ্মিলা তোমাৰ স্বামীয়ে বৈকুণ্ঠত স্থান পাইছে আৰু অতি শীঘ্ৰে ময়ো লক্ষ্মণৰ সংগ কৰিম গ্ৰহণ শুনা শুনা জগতবাসী জীৱনৰ শেষ সময়ত কৈ যাওঁ কওঁ যদি আমি সত্য অৱতাৰ তেন্তে উৰ্মিলাৰ এই ত্যাগক ভৱিষ্যতৰ প্ৰতিজন মানৱ সমাজে একমুখে কৰিব স্বীকাৰ ধন্য ধন্য উৰ্মিলা ধন্য তোমাৰ মানৱী জনম শুনা অযোধ্যাবাসী আজি আমি একমুখে কৰিছো স্বীকাৰ এই উৰ্মিলা নহয় সাধাৰণ নাৰী ধৰ্ম সত্য ত্যাগৰ প্ৰতিমূৰ্তি দেৱৰ তুল্য বিদায় উৰ্মিলা বিদায় সেই মহান মহিয়সী বিদায় ইহ জন্মৰ বাবে ৰঘুমণি কলৈ গলা ৰঘুমণি কলৈ গলা তুমি মোৰ প্ৰশ্নৰ উত্তৰ নিদি কৰিলা পলায়ন তুমি পলায়ন কৰিব পাৰা কিন্তু মই নোৱাৰো কাৰণ মই যে নাৰী পৃথিৱীৰ সৰ্বোচ্চ দুখৰ বোজা কঢ়িয়াই লৈ ফুৰাৰ শক্তি মোৰ আছে স্বামীবিহীনভাৱে অযোধ্যাৰ মংগলৰ বাবে সকলো কাৰ্যতে মই কৰিম সহায় ৰঘুমণি তুমি মোক কৰিবা ক্ষমা আবেগৰ বশৱৰ্তী হৈ অনেক বাক্য মই কৰিলো উচ্চাৰণ তাৰ বাবে মই ক্ষমাৰ অযোগ্য ভাৱস্য দংশনম হি অধিকং হলাহলত ভুজঙ্গম ক্ৰোধনং হি মনুষ্যানং প্ৰধান ৰিপু ভাৱস্য দংশনম হি অধিকং হলাহলত ভুজঙ্গম ক্ৰোধনং হি মনুষ্যানং প্ৰধান ৰিপু ৰঘুমণি
জীবনৰ শাশ্বত সত্য গ্ৰহণ কৰি প্ৰভু শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠলৈ যোৱাৰ সিদ্ধান্ত কৰিলে গ্ৰহণ। প্ৰভুৰ বিদায় বাৰ্তাই শোকৰ বন্যা বোৱাব অযোধ্যাপুৰী। মই যিকোনো উপায়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবই লাগিব, কিন্তু প্ৰভুৰ বৈকুণ্ঠ যাত্ৰা সাধাৰণভাৱে হোৱাটো নহব উচিত। গতিকে যাওঁ, নানা গন্ধ পুষ্প বস্ত্ৰৰে আলংকিত কৰি প্ৰভু বিদায়ৰ প্ৰস্তুতি কৰোঁগৈ। আৰু পুত্ৰগণ, পিতা তোমালোক সকলোৱে মিলি অযোধ্যাৰ ৰাজকাৰ্য ভালদৰে কৰিবা সম্পাদন। আমাৰ অনুপস্থিতিত পিতা তোমালোক সকলো ভাতৃয়ে মিলি অযোধ্যাৰ চতুৰ্দিশ ভালদৰে কৰিবা শাসন। ৰজাৰ সুখে ৰজাৰ সুখ। অযোধ্যাৰ প্ৰতিজন প্ৰজা, ঋষি মুনি, বৃক্ষ, জীৱ জন্তু সকলোকে পুত্ৰব্ৰত পালিবা সৰ্বদা। ধৰ্মত ৰাখিবা মতি। পিতা, তোমাৰ উপস্থিতি আৰু আশীৰ্বাদ অবিহনে আমাৰ জীৱন অসাৰ। পিতা, তুমি এইদৰে দায়িত্বভাৰ দি কৰি যাব বিচাৰিছা। পিতা, তোমাৰ চৰণত ধৰি কৰিছো মিনতি। তুমি আমাক এনেকৈ এৰি থৈ নাযাবা পিতা। সৰুতেই মাতৃহীন হলো আমি। এতিয়া তুমিও যদি আমাক এৰি থৈ গুচি যোৱা, আমি বাৰু কাৰ প্ৰচায়ত থাকিম পিতা? তুমি আমাক এৰি থৈ নাযাবা পিতা। আমাক অনাথ নকৰিবা পিতা। তোমালোকে এইদৰে ক্ৰন্দন নকৰিবা। আমাৰ আশীৰ্বাদ, খুৰাহঁতৰ মৰম আৰু অযোধ্যাৰ প্ৰতি জনতাই তোমালোকক কৰিব সহায়। বৃত্তিহীন কৰি অযোধ্যাবাসী কিয় দাদা? কিয় তুমি এৰি যাব খুজিছা এই অধম ভাতৃ? আমাক এৰি নাযাবা দাদা। আমাক এৰি নাযাবা। মই তোমাৰ চৰণত ধৰিছো, আমাক তুমি এৰি থৈ নাযাবা দাদা। তোমাৰ অবিহনে আমি জীৱন্তে মৃত। আপোনাৰ সিদ্ধান্তক বাধা দিয়াৰ
আমার নাই, মাত্র করিব আশীর্বাদ। যুগে যুগে বুঝেন রামৰ চরণ। যোৱাৰ আগতে আমার এই নিষ্পাদন করক গ্রহণ। प्रतिটো ত্যাগ কৰি প্ৰতিটো জীৱই সত্যক স্বীকাৰ কৰিবই লাগিব। তোমালোকে আবেগ পরিহার কৰি হাস্যবদনে মোক বিদায় দিয়া। হাস্যবদনে মোক বিদায় দিয়া। সকলোৱে শ্ৰীৰামচন্দ্ৰৰ শেষ প্ৰণিপাত কৰিবা গ্ৰহণ। বিদায় মিত্রবর, বিদায় ভাই, বিদায় অযোধ্যার প্রিয় জনতা। রামায়ণ কথা
এতিয়া বহলা সকলোতে বহৰাবৰ আদেশ